নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ যদি ভাল মোৰো ভাল। মই পল্লৱ আৰু আপোনালোকে চাইছে টা বৰা ধান। এই ভিডিঅ' মাত্ৰ এণ্টাৰটেইনমেণ্ট পাবজৰ কাৰণে বনোৱা হৈছে, যাতে কোনো পাৰ্চনেলি ভাৱে নলয়। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত অলপমান ডান্স হৈছে, কি কোৱা? নমস্কাৰ। তো বাকীখিনি কৈ যা, কেলা শুনি আছো, তো কলেহে শুনিম ন, অকল নমস্কাৰটো কলেতো নহব ন। আমাৰ বাবু মইনাৰ বোলে কেলা হাজোন কাচোন মানে পুৰা ৰমক জমকে চলি আছে, মানে কেলা বাবু মইনা বোলে বিয়া পাতিব, সেইকাৰণে বেয়া হাজোন কাচোন কৰি আছে। কেলা আমাৰ বাবু মইনাই বোলে আকৌ বোলে ৰোষ্টাৰ বোলে, কেলা ৰোষ্টাৰ নামতহে, কিন্তু কেলা বাবু মইনা কামতে নাই। কেলা ইমানে ৰোষ্টাৰ নালাগে, কাৰণ তোৰ কেলা বস্তু পেলাখিনিতে দেখা গৈছে তোৰ ৰোষ্টাৰ হয় নে গোষ্টাৰ হয়। হেৰো ভিডিঅ'টো বনোৱাৰ আগত অকমান দাঁতকেইটা চফা কৰি ল, তেতিয়া বেছি ভাল লাগিব। নহলে তোক লাগিছে এটা মক্কেল লিখিয়া, কাৰণ গোটেই শিখৰত চেকাখিনি তোৰ দাঁতত লাগি আছে। নিজকে ৰোষ্টাৰ বুলি চেলাই থাকে, কিন্তু সি নিজে মক্কেলামি কৰি থাকে। এইবিলাকক ৰোষ্টাৰ বুলি কোৱা নহয়, এইবিলাককে কয় ঘোষ্টাৰ বুলি, মানে মক্কেলামি ঘোষ্টাৰ বুলি। তো বন্ধুসকল, কিছুমান এনেকা ৰোষ্টাৰ আছে যিয়ে বেলেগক শুধৰাবলৈ চেষ্টা কৰে, কিন্তু নিজে কি কৰি আছে কি নাই কৰা সেইটো নেচায় মানে, আৰু নিজে মক্কেলামি কৰি আছে, আৰু বেলেগে মক্কেলামি কৰিলে বেলেগক বজাই থাকে, কিন্তু নিজৰ মক্কেলামিটো নিজে নাচায়। মিষ্টাৰ দয়া, টেঙা নিদিবাকতো সকলোৱে চিনি পায়। তো সৰু বাচ্ছাটো কৈ দিব টেঙা নিদিয়া কোন হয়, কিন্তু টেঙা নিদিবাৰ নিজৰ মক্কেলামিখিনি দেখি পোৱা নাই। তো বলকচোন আমাৰ টেঙা নিদিবাৰৰ মক্কেলামিখিনি চাওঁ, কি কয় বন্ধুসকল? তো বলক। আৰু টেঙা নিদিবা যোনখিনি বিগ ফেন আছে ন, সেইখিনি এতিয়া মোক কমেণ্টত বজাবই। আৰে কোনোবাই বজালে মই ঘণ্টা খাতি নকৰোঁ, কিয়? যোনটো শুদ্ধ হয় মই সেইটোৱে দেখাব বিচাৰোঁ। তো বলক দেৰি নকৰি সেই ভিডিঅ'টোকে চাই লওঁ, কি কোৱা বন্ধুসকল? তো লেটছ ষ্টাৰ্টেড। মাই গড, চেৰেংকৈ। পিছে বাবু মইনা তোমাৰ চেৰেংকৈ ক'ত লাগিলে কবা নেকি? তেতিয়া বেছি ভাল লাগিব। অ' মাই গড, মই ভাবিছিলো তোৰ টিকাতে লাগিছে নেকি জুই বুলি, কিন্তু এইটো কি? এইটো মানে কি? অ' জেগাত লাগিছে মানে তোৰ ন, সেইকাৰণে মানে তই এইটো দেখাইছ। এক মিনিট, পিছে তোৰ কলিজাত কোন হৈ আছে? তোৰ কলিজাত চানা হৈ আছে নেকি? মানে এনেকা লাগিছে তোৰ কলিজাত চানা হৈ আছে লিখিয়া। गजब बेइज्जती है। কালে ৰৈ চাই আছ? মোৰ মতেতো তই মোবাইললে চাই আছ নে চানলে চাই আছ? গম পোৱা মানে তই চানলে চাই থকা লিখা লাগিছে, মানে তোৰ মানে চকুকেইটাই কৈছে। কি কোৱা বন্ধুসকল? আমাৰ টেঙা নিদিবা বোলে প্ৰেমত পৰি গৈছে, সেইকাৰণে বোলে ৰৈ আমাৰ চানালে বাট চাই আছে, কেতিয়াবা চানা তাৰ কাষলৈ আহে আৰু কেতিয়া সি ঘাপাঘপ কৰিব পায়। ষ্টেটাছত মহাদেৱৰ ফটো লগাই হাতত মহাদেৱৰ টেটু আঁকি হৃদয়ত জ্যোতিষিঞ্চৰ নিচিনা চৰিত্ৰ ৰাখিলে তুমি মহাদেৱৰ ভক্ত হৈ নোযোৱা বালক।
বুঝবার কোনো চেষ্টা করা ষ্টেটাছত ছিংগুল বুলি দি পকৰ পিছত চেনি খাই থাকিলে ভাল মতা নোপোৱা বালিকা জানি সিঙৰ লিখাই পাবা তো বন্ধুসকল আজি ভিডিওটি ইমানতে সমাপ্ত হৈছে যদি ভিডিও চাই ভাল লাগিলে প্লিজ লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি তলক বেল আইকন দবাই দিও নতুন ভিডিও আপডেট পাই দিব কিমানৰে মক্কেল গীতা লগত লাগি থাকিম সেইকাৰণে ভিডিওটো ইমানতে সমাপ্ত কৰিছো তো আজিলৈ ভিডিওটো ইমানতে তো বাই বাই জয় এখন লাভ ইউ গাইজ